সমষ্টি কটা ডিলিমিটেশ্যনৰ অৰ্থটো কি মানুহে কথা বুজিব লাগিব। মানুহে খুব কৰিলে নহ'ব। ডিলিমিটেশ্যন কি কাৰণে কৰা হয়, নহ'লে আগৰ নিচিনা সমষ্টি থকা হ'লেও হৈ যায় দেখোন। ক'ৰবাত পপুলেশ্যন বেছি আছে, ক'ৰবাত এৰিয়া বেছি আছে, বিভিন্ন ধৰণৰ ক্ৰাইটেৰিয়া আছে। এইটো ইতিমধ্যে ফিক্স আছে কেনেকৈ সীমা নিৰ্ধাৰণ হ'ব, ডিলিমিটেশ্যনত কি কি ক্ৰাইটেৰিয়া সোমাব, এইবিলাক লিখিতভাৱে আছে। ইয়াক কোনো ভাইলেট কৰিব নোৱাৰে। যোৰহাট লোকসভাৰ মানুহ সোমাব পাৰে ইফালে, এনেকুৱা আগতোতো ডিলিমিটেশ্যন হৈছেনে নাই? তেতিয়াতো মানুহে আপত্তি কৰা নাই। এতিয়া স্বাভাৱিকভাৱে আপত্তি কৰিব, যোৰহাটৰ লগত ইমান দিন সম্পৰ্ক আছে বা ডিব্ৰুগড়ৰ লগত সম্পৰ্ক আছে বা কলিয়াবৰ নামটোৰ লগত সম্পৰ্ক আছে, স্বাভাৱিকভাৱে এটা প্ৰতিক্ৰিয়া থাকিবই। ইমানটোতো প্ৰতিক্ৰিয়া থাকিব মই ভাবিছোঁ, কাৰণ গোটেইটো ডিটেইলছটো পঢ়িলেহে গম পাম। নিৰ্বাচনী আয়োগ যিহেতু এটা স্বতন্ত্ৰ আয়োগ, গতিকে ইয়াত কথা কোৱাটো বৰ উচিত নহয়। আৰু এইটো চৰকাৰৰ লগত জড়িত বিষয় নহয়, এইটো পাৰ্টি দলৰ লগতো জড়িত বিষয় নহয়। এই বিষয়টো সম্পূৰ্ণৰূপে এটা সাংবিধানিক বিষয়। গতিকে ইয়াত কোনোবাই বিতৰ্ক কৰিছে মই নাজানো, ডেফিনেটলি মত প্ৰকাশ কৰিব। কাৰোবাৰ পচন্দ হ'ব, কাৰোবাৰ অপচন্দ হ'ব। এটা পঞ্চায়ত ইফাল সিফাল গ'লেই দেখোন আপত্তি, ৱাৰ্ড ইফাল সিফাল গ'লেই আপত্তি কৰে। সমষ্টি যদি ইফাল সিফাল হ'ব আপত্তি হ'বই, কাৰণ অসমখনত এতিয়া জনসংখ্যাও বাঢ়িছে। আৰু আগতে যিটো হিচাপত ডিলিমিটেশ্যন হৈছিলে, ইয়াতকৈ বহুত জনসংখ্যাগতভাৱে সালসলনিও হৈছে। গতিকে এইবিলাকতো প্ৰভাৱিত পৰিবই। কোনোবাই হয়তো ৰাজনীতি কৰিছে, চাওক, ৰাজনীতি কৰাটো একদম উজু কথা, বক্তব্য ৰখাটো উজু কথা, কিন্তু ইয়াক কাৰ্যত পৰিণত কৰাটো বৰ টান কাম। মই ভাবোঁ যে কথাবিলাক এখন পঢ়ি ল'ব লাগে, তেওঁলোকে অকণমান চাব লাগে যে ক'ত ক'ত কি হৈছে, তাৰপিছত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে ভাল। ৰকিবুল হাছানে কৈছে যে নিৰ্বাচন আয়োগ নিৰপেক্ষ নহয়। তেতিয়াহ'লে কোনো পক্ষপাত নিৰপেক্ষ নহয় যদি তেওঁলোকে জানিব কি বা কাৰণত নিৰপেক্ষ নহয়। নিৰ্বাচন আয়োগ নিৰপেক্ষ কেনেকৈ নহয় সেই কথাটোতো মই নাজানিম, কাৰণ সমষ্টি পুনৰ নিৰ্ধাৰণ কৰিছে, তাত আৰু পক্ষ লোৱা বা নিৰপেক্ষ হোৱাৰ কি প্ৰশ্ন আছে? তাতনো কি কথা থাকিল? নে কংগ্ৰেছৰ মতে কৰিব লাগিছে নে বিজেপিৰ মতে কৰিব লাগিছে? নিজৰ নিয়ম মতেহে কৰিব। নিৰ্বাচন আয়োগ যদি নিয়ম মতে নকৰে, ইলেকশ্যন ডিক্লেয়াৰ কৰিব, আজি 21 তাৰিখে ডিক্লেয়াৰ কৰিব, তেতিয়াও ক'ব নেকি যে এইটো পক্ষপাতিত্ব কৰিছে, আমুকৰ স্বাৰ্থত কৰিছে? গতিকে এইবিলাক এটা, তেওঁলোকে জ্যেষ্ঠ নেতা, তেওঁলোকে অকণমান কথা কওঁতেও ক'ব লাগে কাৰণে নিশ্চয় ক'ব। এতিয়া কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব, সেইকাৰণে চাগে কৈছে। কিন্তু মই নাজানিম তেওঁলোকৰ কথা, কিন্তু মই কিন্তু এই ক্ষেত্ৰত সম্পূৰ্ণৰূপে এটা বেলেগ দৃষ্টিভংগীহে গ্ৰহণ কৰিছোঁ। মোৰ বেলেগ কথা মই নাজানিম। আমাৰ দলেও বোধহয় সেই কথাই ভাবিব যে নিৰ্বাচন আয়োগ স্বতন্ত্ৰ আয়োগ, নিৰ্বাচন আয়োগত যিবিলাক কথা ক'ব সেই আয়োগে সেই কথা হ'ব। এনেকুৱা নহয় যে অসমৰ সমষ্টি নি পেলাই নাগালেণ্ডত লগাই দিছে, নাগালেণ্ডৰ 2টা গাঁও নি পেলাই, সেইটো হোৱা নাই নহয়। হয়তো সমষ্টি ইফাল সিফাল হ'ব পাৰে, তেওঁ চাগে তেওঁৰ সমষ্টিটো ইফাল সিফাল হৈছে নেকি মই নাজানো, সেইকাৰণে চাগে অকণমান খং উঠিব পাৰে। বাকী দিন হওক, আপুনি যিটো কৈছে নিৰ্বাচনী আয়োগ এটা স্বতন্ত্ৰ আয়োগ, অসমতে চোন থাকিব নে নাথাকিব? উজনি নামনি ক'ৰ পৰা আৰম্ভ হয়? তাত উজনি অসম বুলি কিবা কথাটো কৈছোঁ, আমি উজনি নামনি কৰি পেলাই খিলঞ্জীয়াও ক্ষতি নহয়, সেই একেখিনি মানুহে চোন আছে, হয় নে নহয়? তাৰপৰা বেলেগৰ পৰা মানুহ আনি থাপি দিয়া নহয় নহয়। ইণ্টাৰেষ্টিং কথাটো সেইটো হয় নে নহয়? এই মানুহখিনি খিলঞ্জীয়া মানুহৰ মই ভাবোঁ ভালেই হ'ব। ইমান দিন খিলঞ্জীয়া, অসমখননো কাৰ? খিলঞ্জীয়াৰ হয় নে নহয়? আমি এইটো খিলঞ্জীয়া মানুহতো অধিকাৰটো থাকিবই। খিলঞ্জীয়া মানুহৰ অধিকাৰ কোনে খৰ্ব কৰিব পাৰে? আৰু ক্ষতিগ্ৰস্ত কেনেকৈ হ'ব মই চোৱা নাই, গোটেই বিষয়টো মই নাজানো। আৰু ইমান দীঘল লিষ্ট এখন, 126টা সমষ্টিৰ লিষ্টখন ইমান সোনকালে পঢ়া শেষ নহয়। আমি কিতাপে পঢ়িব নোৱাৰিলোঁ ইমানটো, গতিকে এইটো অলপ পঢ়িব লাগিব। 126 GP ৱাইজ আছে, ক'ৰবাত GP ৱাইজো আছে মই চাইছোঁ। গতিকে উজনি নামনি বহুত মানুহে চেণ্টিমেণ্ট এটা আনিব খোজে। উজনি নামনি কোনো বিষয় নাই, ইয়াত সীমা নিৰ্ধাৰণ, সীমা ইফাল সিফাল হ'বই। লোকসভাটোত চাওক, ক'ৰবাত য'ত 20 লাখ মানুহ আছে, ক'ৰবাত 12 লাখ মানুহ আছে, ক'ৰবাত এতিয়া আপুনি যদি চাই কাৰ্বি আংলঙৰ সমষ্টিবিলাক কিমান ডাঙৰ, ডিমা হাছাও সমষ্টি কিমান ডাঙৰ, এইবিলাক বহুত ডাঙৰ সমষ্টি, মাটিকালি বেছি, মানুহ জনসংখ্যা কম। এইবিলাকৰ ডিলিমিটেশ্যনে গোটেইবিলাক সামৰি লয়। জনা শুনা মানুহে ডিলিমিটেশ্যনৰ ওপৰত বহুত বেছি প্ৰশ্ন নকৰিব বুলি মই ভাবোঁ। বৰ্তমান যি সমষ্টি পুনৰ্গঠনৰ যি ড্ৰাফ্ট নিৰ্বাচন আয়োগে বৰ্তমান প্ৰকাশ কৰিছে, তাক লৈ মিশ্ৰিত প্ৰতিক্ৰিয়া হৈছে, আপুনি কি কয়? মই কি প্ৰতিক্ৰিয়া হৈছে মই চোৱা নাই। কালিৰ পৰা দলীয় কাৰ্যসূচীত ব্যস্ত আছোঁ। তাৰপিছত আজি পেপাৰত পুৰা ডিটেইলছ ওলাইছে, কালিও নটিফিকেশ্যনখন চাইছোঁ, কিন্তু তাক আকৌ পৰীক্ষা কৰিব লাগে। কাৰণ নিৰ্বাচনী আয়োগ এটা স্বতন্ত্ৰ আয়োগ। নিৰ্বাচনী আয়োগে যেতিয়া প্ৰকাশ কৰিছে, নিশ্চিতভাৱে বহু চিন্তা চৰ্চা কৰি প্ৰকাশ কৰিছে। ইয়াত প্ৰতিক্ৰিয়া কোনে প্ৰকাশ কৰিছে মই নাজানো। সমষ্টিকেইটা অসমতে থাকিব, হয়তো ইফাল সিফাল হ'ব পাৰে। আৰু ডিলিমিটেশ্যনৰ অৰ্থটোৱে হৈছে সমষ্টি ইফাল সিফাল হ'বই, পপুলেশ্যন ৱাইজ হ'ব পাৰে, এৰিয়া ৱাইজ হ'ব পাৰে। ইয়াত লৈ কিমান প্ৰতিক্ৰিয়া হ'ব পাৰে বুলি মই নাই ভবা। যদি কোনোবাই কৰিছে সেই কথা মই নাজানো। কালি ৰকিবুল হাছানে এখন সংবাদ মেল দিছে,
ৰকিবুল হাছানে কৈছিল যে সমষ্টি পুনৰ